আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মই লিজাৰ মোৰ ইউটিউব চেনেল লিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মোৰো ভাল, গা অলপ বেয়া আছিলে কিন্তু এতিয়া ভাল পাইছোঁ। আজি বতৰটো ভাল, অলপ কিনকিনে বৰষুণ দি আছে আৰু এতিয়া ৰাতিপুৱা চাহ তাহ খাই সকলো ঘৰৰ কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। যিহেতুকে কি দিনটো কৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম অকণমানকৈ। দিনটো কি কৰোঁ আপোনালোকক অলপকৈ দেখুৱাই থাকিব চেষ্টা কৰিম। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু শেষত জনাব নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। আৰু এতিয়া ভাত ৰান্ধিমগৈ, তাকে কি কৰোঁ আজি কোনো আইডিয়া নাই, মানে কি বনাম বা কি দেখুৱাম আপোনালোকৰ কোনো আইডিয়া নাই। তেন্তেও মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি ৰাখিছোঁ যাতে মোৰ সুবিধা হ'ব, পিছত কিবা তৎক্ষণাতে কিবা বনাব মানে আইডিয়া আহিলে তেতিয়া আপোনালোকক দেখুৱাই দিব পাৰিম। মই ৰেচিপিৰ কথা কৈছোঁ। ৰাতিপুৱা উঠি চাহ তাহ খাই ল'লোঁ আৰু মিষ্টাৰ গ'ল্ড ডিউটিলৈ মায়ে আছে, মই এনেই আছোঁ এতিয়া। তাৰপিছত সেয়াই আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় নাপায় জনাবচোন, ভাল লাগিছে নে নাই। আৰু আপোনালোকে মই কালি আৰু এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে ৰেচিপি ভিডিঅ' চাব বিচাৰে নে ব্লগ ভিডিঅ' চাব বিচাৰে জনাব। আৰু এতিয়া যেনেকৈ ৰেচিপিৰ সৈতে ব্লগ শ্বেয়াৰ কৰি আছোঁ কেনেকুৱা ভিডিঅ' চাব বিচাৰিলেও জনাব, তেতিয়া মোৰ সুবিধা হ'ব, মোৰ আইডিয়া এটা হ'ব, মানে মই কি বনাম সেইটো মোৰ সুবিধা হ'ব, সেইকাৰণে আপোনালোকক জনাই দিলোঁ। আৰু মই মানে ভাবি আছোঁ কিবা কিবি চেলেঞ্জ ভিডিঅ' বনাম বুলি, আপোনালোকে জনাব চাব বিচাৰে নিবিচাৰে। তাৰপিছত বোলো এতিয়া আৰু আগপিনে বৰষুণ অলপকৈ কিনকিনে বৰষুণ দি আছে, কিন্তু যিহেতুকে ৰ'দ সেইকাৰণে বৰষুণটো দিছে কাৰণে ভাল লাগিছে। অলপটো কৈ দিওঁ আপোনালোকক। লাইট অফ কৰি থৈছোঁ, কাৰেণ্ট নাই সেইকাৰণে। ৰ'দ যিহেতুকে নাই, বতৰ একদম ধুনীয়া। আমাৰ আগপিনে পৰিৱেশটো একদম মানে তুৰৈ চাং, একদম গোটেই সেউজীয়া গছ গছনি বহুত আছে কাৰণে বহুত বেছি ভাল লাগে। আৰু এতিয়া 10টামান বাজিব হ'ল। এইখিনি সময়ত অকণমান সৰু সুৰাকৈ ভোক অলপ লাগে আৰু ৰাতিপুৱা যিহেতু ৰুটি খাইছিলোঁ সেইকাৰণে হেভি একো খাব বিচৰা নাছিলোঁ। কেইটামান ফল আছিলে, ভাবিলোঁ এইখিনিকে অলপ চালাড বনাই দিওঁ। আৰু ইয়াতে আম, নাচপতি, মধুৰিআম আছিলে, সেইখিনি অলপকৈ কাটি ইয়াতে অকণ ক'লা নিমখ দি দিছোঁ। এতিয়া দুয়োজনী শাহু বোৱাৰী মিলি এইখিনি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। আমাৰ জোনাই হাই কৈ দিয়া, জোনাই হাই কৈ দিয়া, হাই। কি হ'ল? কোন এইটো? কোন এইটো? কোন? এইটো তুমি হয়নে? এইটো কোন হয়? জোনাইটো হয়নে? অ' চাচে হয়, তুমি হয়। মই এতিয়া আহিছোঁ বেনলৈ, জলকীয়া কেইটামান ছিঙো বুলি ভাবিছোঁ। এইপিনে জলকীয়া আছে, আজি বৰষুণ দিছিল যে সেইটো কাৰণে গোটেইখিনি জেকা নিচিনা হৈছে। এইপিনে জলকীয়া গছ আছে আৰু এইপিনে ওপৰত চাং আছে তুৰৈ, ছিঙি লওঁ। কিবা চাটনি বনাম সেইকাৰণে বোলো জলকীয়া কেইটামান লৈ যাওঁ।
দুপৰীয়া সাজৰ কাৰণে কিবা এবিধ চাটনি বনাব লৈছোঁ। আচলতে এয়া হৈছে দোৰোণ শাক। যোৱাটো ব্লগত মই আপোনালোকক খুতৰীয়া শাকৰ টেঙা বনাই দেখুৱাইছিলোঁ। সেই খুতৰীয়া শাকৰ লগতে দোৰোণ শাক আহিছিলে, মই বাছি এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ আৰু আজি ভাবিছোঁ এইখিনি চাটনি বনাই দিওঁ। আৰু ইয়াতে মই নহৰু কেইফোটামান, জলকীয়া নিজৰ জোখ অনুসৰি মই অলপ জ্বলাকৈ দিম, সেইকাৰণে জলকীয়া কেইটামান সৰহকৈ দিছোঁ আৰু কাটি লোৱা পিঁয়াজ লগতে মাছ এডোখৰ। মাছৰ পৰিমাণটো বেছিকৈ দিলে দোৰোণ শাকৰ ফ্লেভাৰটো নাহিব, সেই মাছৰ পিটিকা বা মাছৰ চাটনি তেনেকুৱা ধৰণে লাগিব কাৰণে মই এটা মাছৰ দুটুকুৰা কৰি তাৰ পিছৰ ভাগৰ লৈছোঁ, আগৰ ভাগটোত মাথা পৰিব, সেইকাৰণে পিছৰ ভাগৰ লৈছোঁ। আৰু সেইকাৰণে দোৰোণ শাকৰ ফ্লেভাৰটোৰ কাৰণে মই মাছ কমকৈ লৈছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে বেছিকৈ দিব পাৰে। এতিয়া মই কেৰাহীত এখন পাতিছোঁ, কেৰাহীখন গৰম হোৱাত ইয়াতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত আগতে কাটি ৰখা নহৰু, পিঁয়াজ, জলকীয়া সকলোবোৰ ইয়াতে দি দিম। মানে এইখিনি ভাজি ল'ম, অলপ সিজায়ো ল'ব পাৰি, কিন্তু এনেদৰে ভাজি ল'লেও খাবলৈ বেছি ভাল লাগে, সেইকাৰণে মই গোটেইখিনি ভাজি ল'ম। এইখিনি ভাজোঁতে গেছৰ ফ্লেমটো হাই ফ্লেমতে ৰাখি ভাজিব, তেতিয়া সোনকালে সিজিব আৰু লগতে অকণমান নিমখ দি দিব। এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। প্ৰায় 2-3 মিনিটমান এনেদৰে ভাজি হোৱাৰ পিছতে ইয়াতে দোৰোণ শাকখিনিও দি দিম। গোটেইখিনি একেলগে সিজালে মানে কি দোৰোণ শাকখিনি পটকতে সিজি যাব, নহৰু জলকীয়াখিনি নিসিজিব বা ভাজ নাখাব, সেইকাৰণে নহৰু, পিঁয়াজ, জলকীয়াখিনি আগতে ভাজি লৈছোঁ আৰু এতিয়া দোৰোণ শাকখিনিও ভাজি ল'ম। শাক ভাজোঁতে বেছি টাইম নালাগে কাৰণে এনেদৰে ভাজি লৈছোঁ। আৰু এনেদৰে বনালে খাবলৈ চাটনিকণ খুব বেছি ভাল লাগে। পানী দি সিজাই ল'লে পানী সেৰেকা নিচিনা ভাৱ এটা আহে, আৰু তেল অকণমান দি এনেদৰে শাককেইডাল সিজাই ল'লে খাবলৈ বহুত বেছিয়ে টেষ্টি লাগে। এদিন যদি আপোনালোকে এনেদৰে খোৱা নাই তেতিয়াহ'লে খাই যাবচোন। আৰু এইখিনি মই ভাজি লওঁ। শাকখিনি ভালদৰে ভাজ খোৱাত শাকখিনি লগতে মাছ দি দিলোঁ, আৰু তেলটো অকণমান কমি যোৱা নিচিনা লগাৰ কাৰণে মই মাছডোখৰ আকৌ তেলতে অকণমান দি লৈ পেলাই ভাজি ল'লোঁ। আৰু এইখিনি আমাৰ প্ৰায় হৈ গ'ল, কিন্তু ইয়াতে মই অকণমান ফ্লেভাৰ এটাৰ কাৰণে জালুক অকণ ব্যৱহাৰ কৰিম, কাৰণ জ্বলাটো তেতিয়া মুখত লাগিব। আৰু যিহেতু শাক হওক, লোকেল বস্তু হওক, সেনেকুৱা বস্তুবোৰত জালুক অকণমান দিলে চেণ্টটো ভাল লাগে, আৰু সেইকাৰণে মই অকণমান জালুক দিছোঁ ইয়াতে, অকণমান, বেছি নহয়। গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালদৰে ভাজ খাই দিলে এতিয়া আমি গেছটো অফ কৰি দি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এনেধৰণেও খাব পাৰি, দোৰোণ শাকৰ ভাজি নিচিনা, কিন্তু মই যিহেতু চাটনি বনাম সেইকাৰণে অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু আনপিনে মই কেইটামান পাচলি কুটিব লৈছোঁ। আচলতে অকণমান ভাজি বনাম বুলি ভাবিছোঁ, তাৰ বাবে মই এটা জালি কোমোৰা লৈছোঁ, আৰু এনেকুৱা কোমোৰা সৰু কলিবিলাক আলুৰ সৈতে তেলতে ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে, বহুত বেছিয়ে সোৱাদ লাগে। মই খুব ভাল পাওঁ। ডাঙৰ হ'লে মাছ হওক, মাংস হওক, কেনেকুৱা দি খাই ভাল লাগে, কিন্তু এনেকৈ সৰুবিলাক তেলতে ভাজিব লাগে, খাবলৈ বহুত বেছিয়ে ভাল লাগে। এইখিনি মই কুটি লওঁ, আৰু এইখিনি ঠাণ্ডা হোৱাত মই পটাতে ধুনীয়াকৈ পিচি লৈছোঁ। যিমানে মিক্সিত মাৰা নাযাওঁ কিয়, কিন্তু পটাত পিচি খোৱা সোৱাদটো বেছিয়ে ধুনীয়া হয়, সেইকাৰণে ভাবিলোঁ আজি পটাতে ধুনীয়াকৈ পিচি লওঁ। তেতিয়াহ'লে মই এইখিনি পিচি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইপিনে আমাৰ আজি দুপৰীয়া ভাতৰ সাজৰ থালি ৰেডি হৈ গ'ল। এইপিনে এয়া দালি বনাইছিলোঁ, তাতে মই ভাতকেৰেলা আৰু কঁঠালগুটি দি মিক্স এনেকৈ বনাইছিলোঁ। এনেকুৱা দালি খাবলৈ বহুত বেছি টেষ্টি লাগে। লগতে কোমোৰা জালি ভাজি, লগতে অকণমান মাংস আছিলে আৰু দোৰোণ শাকৰ চাটনি। আজি দুপৰীয়া সাজ এনেধৰণে ৰেডি কৰি দিলোঁ, আৰু এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। আৰু চাটনিখন খাবলৈ বহুত বেছিয়ে টেষ্টি হৈছিলে। হে গাইজ, গুড মৰ্ণিং। আৰু আজিৰ নেক্সট দিনাখন ৰাতিপুৱা, কালি ভাত পানী খাই ভিডিঅ' কৰা নহ'লে, আৰু আজি আগবেলাতে মানে কেইটামান বি জলকীয়া আনিছিলে বজাৰৰ পৰা, সেইকেইটা ভাবিলোঁ আচাৰ বনাই দিওঁ। গোটেইকেইটা ধুনীয়াকৈ পকা, আৰু আচাৰ বনাবৰ কাৰণে খুব ধুনীয়া হৈ আছে। আৰু অলপ সময় ৰ'দত দি থৈছিলোঁ, ৰ'দটো ধুনীয়াকৈ চোকা ৰ'দ, সেইকাৰণে
আৰু এতিয়া মই ৰ'দতে বহি লৈছোঁ আৰু জলকীয়াখিনি ভালদৰে কাটি দিওঁ বুলি ভাবিছোঁ। সৰু সৰুকৈ টুকুৰাকৈ কাটি দিওঁ। গোটাকৈও ৰাখিব পাৰি, কিন্তু এনেধৰণে অকণমান টুকুৰা কৰি দিলে তেতিয়া সুবিধা হয়, যিহেতু গোটাকৈ ল'লে কেতিয়াবা খাব ল'লে গোটেইটো উলিয়াব লাগিব আৰু পিছত বেয়া হৈ যাব। সেইকাৰণে এনেকৈ কাটি লওঁ, যেতিয়া খাবলৈ মন যাব ইয়াৰ পৰা এটুকুৰা লয় আৰু ভাতৰ লগত জুতি ল'ব পাৰিম। এইখিনি মই কাটি লওঁ ধুমাধুম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইপিনে গোটেইখিনি জলকীয়া কাটি লোৱা হোৱাৰ পাছত অলপ সময় ৰ'দত ৰাখি থৈছিলোঁ, প্ৰায় 1 ঘণ্টামান। ইয়াৰ যোনটো এক্সট্ৰা পানী থাকে সেইটো শুহি ল'ব বুলিকৈ আপোনালোকে মন কৰিছে। কাগজখনে শুহি লৈছে আৰু এটা বৈয়াম লৈছোঁ আৰু বৈয়ামটো ধুনীয়াকৈ ধুই চাফা কৰি অলপ সময় ৰ'দত শুকুৱাই ল'লোঁ। আৰু এতিয়া মই জলকীয়াখিনি ইয়াতে ভৰাই লৈছোঁ। আৰু ইয়াতে মই একো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। পাঁচফোৰণ হওক, জিৰা, ধনিয়া গুটি হওক, একো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে অলপ নিমখ আৰু তেল দিয়ে ৰাখি থ'ম, কাৰণ কেতিয়াবা পিটিকা, ভৰ্তা হওক এনেকুৱা ধৰণৰ বস্তুবোৰত তেতিয়া ইয়াৰ তেল অকণ দিয়ে, জলকীয়া নাথাকিলে ইয়াৰ তেল অকণ দিয়ে ধুনীয়াকৈ খাব পাৰি। কেতিয়াবা ভাতৰ লগতো খাব মন গ'লে, কিন্তু পাঁচফোৰণ তেনেকুৱা ধৰণৰ মছলা দিলে তেতিয়া চাটনি হওক বা পিটিকা হওক সেয়া সোৱাদটো বেয়া লাগিব কাৰণে এনেধৰণে তেল দি এনেধৰণে আমাৰ ঘৰত ৰখা হয়। সেইবুলিকে মই এনেধৰণে গোটেইখিনি ভৰাই দিলোঁ। আৰু আপোনালোকে যদি বিচাৰে ইয়াতে কেইটামান বগা সৰিয়হ গুড়ি কৰিও দিব পাৰে, কিন্তু মই ধুমাধুমকৈ বনাইছিলোঁ সেইকাৰণে এনেধৰণে চিম্পলকৈ ৰাখি দিলোঁ। আৰু ইয়াতে অকণমান নিমখ দিছোঁ, তেতিয়া ভালদৰে গোটেইখিনি জলকীয়া জহি যাব। আৰু জোখ অনুসৰি তেল দিছোঁ, আপোনালোকক দেখাইছোঁ। হে গাইজ, গুড ইভিনিং। এতিয়া এনেই অলপ বহি আছিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আৰু মোৰ এটা ভিডিঅ' এডিটিঙৰ কাম আছিলে, সেইখিনিও কৰি ল'লোঁ। এতিয়া ভাবিছোঁ আগৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, যিহেতুকে কালিৰে পৰা মই এইটো ভিডিঅ' কণ্টিনিউ কৰি থকা হৈছে, কিন্তু এতিয়ালৈকে এণ্ড কৰিব পৰা নাই। সেইকাৰণে এতিয়া ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই সকলো ভিডিঅ' আপডেট সময়মতে পাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ আহিছোঁ। সুস্থ থাকক, শকত থাকক।